not a game, it's a rich thing. সো ফ্ৰেণ্ডছ আমি যাই আছোঁ এতিয়া উদয়পুৰৰ পৰা মেলাঘৰলৈকে য'ত আছে নিৰমহল নিৰমহলৰ সৌন্দৰ্য দেখুৱাৰ আগত আপোনালোক দেখুৱাব বিচাৰিছোঁ উদয়পুৰৰ ৰেলৱে ষ্টেচনখন যিখন এটা ৰজাৰ মহলৰ দৰে আকৃতিত বনোৱা হৈছে যিটো আৰ্কিটেক্সাৰ আপুনি চালে আপোনালোকে গমেই নাপাব এইটো যে ৰেলৱে ষ্টেচন হয় আপোনালোকে চাওক কি সুন্দৰ আৰ্কিটেক্সাৰ এইটো ৰজাৰ পেলেচৰ দৰে ৰয়েল পেলেচৰ দৰে আকৃতিত বনোৱা হৈছে কি সুন্দৰ আৰু এয়া কোনো ৰাজস্থান জয়পুৰৰ দৃশ্য নহয় এয়া নৰ্থ ইষ্টৰে এটা ঠাই হয় নৰ্থ ইষ্টৰ আগৰতলাৰ যিটো উদয়পুৰ আছে উদয়পুৰৰ ৰেলৱে ষ্টেচন হয় যিখন চাবলৈ ইমান সুন্দৰ চাওক কি সুন্দৰ আৰু এতিয়া আহি পালোঁ আমি মেলাঘৰ য'ত আমি টিকেট কাটিছোঁ টিকেট কাটি ভিতৰত সোমাব লাগিব আৰু ভিতৰত সোমাই গাড়ী পাৰ্ক কৰিব লাগিব চ' আমি সোমাই আহিছোঁ আৰু ইফালে আমি এতিয়া পাৰ্ক কৰিম গাড়ীখন পাৰ্ক কৰি পেলাই আমি টিকেট কাটিব লাগিব টিকেট কাটিম কাৰণ নাৱেৰে যাব লাগিব নিৰমহললৈকে সোঁফালে আছে ফ্ৰেণ্ডছ মই বৰ্তমান আহি পালোঁহি ত্ৰিপুৰাৰ অন্য এক প্ৰসিদ্ধ ঠাই যি ঠাইখনৰ নাম হ'ল মেলাঘৰ আৰু মেলাঘৰত আছে এটা বিশেষ মহল ৰাজমহল বুলি কয় আৰু এই ৰাজমহলটো বনাইছিল বীৰ বিক্ৰম কিশোৰ মাণিক্যদেৱে আৰু তেখেতৰ দিনৰে এই মহলটো হয় আৰু মহলৰ চাৰিওফালে আপোনালোকে দেখিবলৈ হ'ব বিল লেকৰ মাজতে মহলটো আছে চ' আমি এতিয়া জাহাজেৰে যাব লাগিব জাহাজ মাজে নাও আছে নাৱেদি যাব লাগিব তালৈকে খুব ভয়কৈ ফিল কৰিছোঁ আপোনালোক দেখুৱাবলৈ পাইছোঁ এই ধুনীয়া ধুনীয়া ঠাইবোৰ ত্ৰিপুৰাৰ আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগিল চ' ৰজাজনে যিজন ৰজাৰ নাম ক'লোঁ মই তেখেতে এই মহলটো বনাইছিল তেখেতলোকে আৰু এইটো বনাইছিল 1930 চনত আৰু কমপ্লিট হৈছিল 1938 চনত চাগে চ' আমি এতিয়া ইয়াতে নাও ল'ম নাওলৈ হ'লে তালৈকে যাব লাগিব আৰু ইয়াতে নাওবিলাক আহি পাৰ্ক হ'ব পাৰ্ক কৰাৰ পিছত আমি নাৱত উঠিম আৰু সৌ তালৈকে যাব লাগিব আপোনালোকে দেখিছে সৌ তাতে আছে নিৰমহল চ' বিলৰ মাজেৰে আমি যাব লাগিব নাৱেৰে আৰু এই বিলখনক ৰুদ্ৰসাগৰ ৱেটলেণ্ড বুলি কোৱা হয় এইটো গোটেই ডিটেইলছ আছে আপোনালোকে চাই লওক আৰু দেখিছে সৌখন এখন নাও আহি আছে ৰিটাৰ্ণ সেই নাওখন ৰিটাৰ্ণ আহিলে আমি এইখন নাৱত আকৌ যাব পাৰিম তালৈকে মানে এটা টিম লৈ আহিলে এটা টিম আকৌ লৈ যায় ইয়াৰ পৰা ফ্ৰেণ্ডছ একচুৱেলি যিবোৰ বট এটা ৰখা হৈছে এইবোৰ মানুহ ভৰ্তি হ'লে যায় আৰু প্ৰাইভেটকৈ এটা বুকিং কৰিব পাৰি প্ৰাইভেটকৈ এখন নাও বুকিং কৰিছিলে 250 টকামান লয় আৰু যদি আপোনালোকে ডাঙৰ নাও যাব বিচাৰিছিলে পাৰ হেড 50 টকাকৈ লয় ইয়াতে চ' টিকেট বুকিং কৰিব লাগিব বুকিং কৰি আমি যাম পৰা ইমান ধুনীয়া দেখিবলৈ ওচৰত গৈ আৰু কিমান ভাল লাগিব ইমান ডাঙৰ বিলখনৰ মাজত সেই মহলটো ৰখাইছে फ्रेंड्स फाइनली पहुंच गया मेलाघर त्रिपुरा का और एक प्रसिद्ध जगह है जहाँ पर है नीरमहल वो है नीरमहल तो नाव से जाना होगा हम लोग अभी टिकट बुकिंग कर रहे हैं उसके बाद जाएंगे वहाँ तक तो देखते रहिए एट लास्ट नावখন আহিল এতিয়া নাৱত গৈ আছোঁ বহিবৰ কাৰণে নাৱত বহি পেলাই আমি ৰাওনা হ'ম নিৰমহললৈকে তো ফাইনালি বহি ল'লোঁ নাৱত এতিয়া নাওখন ষ্টাৰ্ট দিব কণ্টেক্ট পিছতে ফ্ৰেণ্ডছ এই বিলখনতে বহুত ধৰণৰ পক্ষী দেখিবলৈ পোৱা যায় বাৰমাহে দেখিবলৈ পোৱা যায় আপোনালোকে দেখিছে বৰ্তমান ইয়াতে খৰালি হাঁহবোৰ কেনেকৈ বহি আছে খুব সুন্দৰ দেখাত फ्रेंड्स फाइनली आহি পালোঁ নিৰমহল ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকে চাই লওক এই তালৈকে শেষ হৈছে তো আমি ভিতৰলৈ গৈ চাব চেষ্টা কৰিম দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকে চাই থাকক কিন্তু নাৱেৰে আহোঁতে অলপ টাইম লাগিল 20 মিনিট মান টাইম লাগে সেইটো পাৰৰ পৰা এইটো পাৰলৈকে আহোঁতে অলপচোন ভিতৰলৈকে যাওঁ এতিয়া ফ্ৰেণ্ডছ এতিয়া আমি নিৰমহলৰ ভিতৰলৈকে যাব চেষ্টা কৰিম তাকে ইহঁতৰ টিকেট কাটিব লাগিব তো মেইন দুৱাৰখন আছে এইফালে এইখন হ'ল মেইন দুৱাৰ নিৰমহলৰ
তো টিকেট কাটিলোঁ, কাটি এতিয়া ভিতৰত সোমাম আমি। এইখন গেটখন চাওক কি সুন্দৰ, ইমান বস্তু ধুনীয়া। এতিয়ালৈকে সোমাই আহিলোঁ, ভিতৰত সোমাই আহি আপোনালোকক দেখুৱাইছোঁ গাৰ্ডেন আৰু এই ঠাইবোৰ দেখিছে। এই ফলবিধৰ নাম কি হয় যদি জানে আপোনালোকে তেতিয়াহ'লে মোক জনাবচোন। ইমান বছৰ পুৰণা আৰ্কিটেক্টবোৰ চাওক কি ধুনীয়া হৈ আছে এতিয়াও। ক'তো এটা দাগ নাই, ক'তো এটা হেৰি হোৱা নাই এতিয়ালৈকে, ভঙা চিঙা নাই। আপোনালোকক দেখুৱাইছোঁ নিৰ্মহলৰ ওপৰৰ পৰা এই দৃশ্যটো কি সুন্দৰ দৃশ্য, আপোনালোকে চাওক। মানে জয়পুৰত থকা যেন লাগিব আপোনালোকৰ ওপৰৰ পৰা যদি আপোনালোকে চাই বস্তুখিনি। যে মহলৰ একদম ওপৰত আছোঁ এতিয়া। আৰু এইফালে লেকটো এই তাৰ পৰা এইলৈকে আহিছোঁ। এই লেকটো খুব ডাঙৰ লেক, মানে চবফালে লেক আছে, লেকৰ মাজত এই মহলটো আছে। তো আৰু ওপৰলৈকে যাওঁ। ऑन फ्रेंड्स, निर्मल का ऊपर हूँ अभी, आप लोग को दिखा रहा हूँ पूरा ऊपर का नज़ारा। आप देखिए इधर गार्डन भी है, उधर लेक भी है, उधर सरोवर लेक भी है। আচলতে নিৰ্মহলটো এনেকুৱা এক ঠাই য'ত ৰজা মহাৰজাসকলে হয়তো নিজৰ ফাংচন বা এনেকুৱা ধৰণৰ কিবা প্ৰগ্ৰেমৰ সময়তে ইয়াতে গোট খাইছিল বা প্ৰগ্ৰেম পাতিছিল। যেনেকুৱা ধৰক আমাৰ শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ যেনেকুৱা থাকে এনেকুৱা তাতে ইয়াতো সেই ধৰণে। ইয়াতে যদি চাই ৰজাৰ কোনো ৰুম বা ঘৰ এনেকুৱা দেখিবলৈ পোৱা নাযাব, চবফালে এনেকুৱা আৰ্কিটেক্টবোৰে দেখিবলৈ পাব। सो फ्रेंड्स, कैसा लगा कमेंट करके बताइएगा। देखिए कितना सुंदर प्लेस है, कि धुनिया जगहखिनि। और ये बहुत डाঙर है एक्चुअली, इटुपार पर सिटुपार जाऊँते अलप टाइम लगिब। आमि एटा এটা সাইডে আছোঁ এতিয়ালৈকে, এটা সাইডতে ইমানখিনি কভাৰ মানে ঠাই আছে চাবৰ কাৰণে। চাওক এইফালে পাৰ্ক আছে। অলৰেডি ক'লোৱে এই যিটো নিৰ্মহল হয় এইটো চাৰিওফালে লেক আছে, লেকৰ মাজতে বনাইছিল এইটো। আৰু এইটো কোনে বনাইছিল আপোনালোক অলৰেডি জনালোঁ, বীৰ বিক্ৰম কিশোৰ মাণিক্যদেৱে। তেখেতৰ ৰাজমহল আছিল এইটো, আৰু তেখেতে বনাইছিল এইটো 1930 আৰু এইটো বনোৱা শেষ হৈছিল 1938। চ' খুব সুন্দৰ প্লেচ। আৰু এই পেলেচটো মানে ইমানো পুৰণা হোৱা নাই, একদম ৱেল কণ্ডিশ্যনত আছে এতিয়াও। আৰু বৰ্তমান এইটো এটা টুৰিষ্ট প্লেচ হৈ গৈছে, আৰু বহুতখিনি টুৰিষ্ট ইয়াতে দেখিবলৈ পোৱা যায় ৰাতিপুৱাৰ পৰা গধূলিলৈকে। আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ গোটেইখিনি পৰিৱেশটো, গোটেইখিনি ঠাই সিমূৰৰ পৰা সিমূৰলৈ আপোনালোকে চাই থাকক। চ' ফ্ৰেণ্ডছ, এতিয়া মহলৰ আনটোফালে যাই আছোঁ আমি। এইবোৰ মহলৰ ঘৰবোৰ আছিল। ফ্ৰেণ্ডছ, ত্ৰিপুৰাৰ নিৰ্মহলৰ ভিডিঅ'টি ইয়াতে শেষ কৰিব ওলাইছোঁ। আপোনালোকে কেনে লাগিল কমেণ্ট কৰিব নাপাহৰিব। ভিডিঅ' যদি ভাল লাগিল লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহে মই মটিভেট হওঁ আপোনালোকৰ মৰমবোৰ পালে। চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ, নিৰ্মহল ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। সম্পূৰ্ণ বাহিৰৰ পৰা অংশটো মই এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। তাতে আজিলৈ ইমানেই। থেংক ইউ, বাই বাই।